আজি আমাৰ ওদালগুৰি জিলাৰ বিভিন্ন হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰীত 8 গৰাকী শিক্ষকে অৱসৰ গ্ৰহণ হৈছে। সেয়ে আমি আজি এই ৰিটায়াৰমেণ্ট দিয়া দিনতে তেখেতসকলৰ আমাৰ লেভেলৰ পৰা যিখিনি আমি পেঞ্চনৰ কাম প্ৰভিজনেল পেঞ্চন সেইখিনি আমি তেখেতসকলক প্ৰদান কৰিছোঁ। আজিৰ দিনটোতে ৰিটায়াৰমেণ্ট দিনতে আমি প্ৰভিজনেল পেঞ্চনটো প্ৰদান কৰিছোঁ। গতিকে তেখেতসকলে আমাক যথেষ্ট সহায় কৰি আছে। যোৱা আমি 15 দিন আগৰ পৰা তেখেতসকলৰ বিভিন্ন কাগজ পাতি যেনেকুৱা ছাৰ্ভিচ বুক, লিভ এনকেজমেণ্ট যিমান আমাক তেখেতসকলে কাগজ জমা দিব লাগে 15 দিন আগতে তেখেতসকলে জমা দিছে। আমাৰ পৰা পৰামৰ্শ পাই আমি ঠিক তেনেকুৱা গোটেইখিনি কামটো যোৱাকালি আমি কমপ্লিট কৰিছোঁ আৰু আজি আমি তেখেতসকলক মাতি পেলাই ফুলাম গামচাৰে সম্বৰ্ধনা জনাই প্ৰভিজনেল পেঞ্চনৰ ব্যৱস্থাটো আমি প্ৰদান কৰিছোঁ। এইটো আমি যাত 2 বছৰমান হ'ল, 2 বছৰমান আগৰ আমি কৰিছোঁ। আমাৰ মাননীয় শিক্ষামন্ত্ৰী তেখেতসকলে আমাক পৰামৰ্শ দিছিলে আমি 2-এজন কোনোবা প্ৰতি মাহতে ৰিটায়াৰমেণ্ট নহয়, কোনোবা মাহত এজন হয়, কোনোবা দুজন হয়। এইটো আমি অফিচ চেম্বাৰতে মানে সেনেকুৱা টুপটুপকৈ আমি তেখেতসকলক প্ৰদান কৰি আহিছোঁ। কিন্তু এই মাহত 8 গৰাকী হোৱাৰ কাৰণে আমি তেখেতসকলক মাতি আমি একাডেমিক ভৱনত আমাৰ একাডেমিক কাউন্সিলৰ শিক্ষা ভৱনত আমি তেখেতসকলক প্ৰভিজনেল পেঞ্চন প্ৰদান আজি কৰিছোঁ। নাই এনেই আগে পিছে সেই ছিষ্টেমটো তেনেকুৱা তাত বাটা বুলি গম পাইছিলোঁ, কিন্তু মই নিজেই আজি ৰিটায়াৰ্ড সেই অনুপাতে আমাক ইয়াৰ বিদ্যালয়ৰ পৰিদৰ্শক মহোদয়ৰ ফালৰ পৰাতো আমি আজিয়ে পালোঁ প্ৰভিজনেল পেঞ্চনৰ পেপাৰবিলাক। বিশেষকৈ মোৰ গোটেইবোৰে ৰেডি হৈ গ'ল, বাকীবিলাকৰো ৰেডি হৈ গ'ল। তাৰপিছত আমাৰ নিজাভাৱে ক্লিয়াৰেঞ্চ থাকিলে, অডিটৰ যদি ক্লিয়াৰেঞ্চ থাকিলে সেইটো আমাৰ এজিৰ ফালৰ পৰা বা চৰকাৰৰ ফালৰ পৰা সেইটো আমালৈ পিছত মানে পেঞ্চনটো আমাৰ ৰেগুলাৰ পেঞ্চনটো তেতিয়াহে পোৱা যাব আৰু সহজ হ'ব। গতিকে আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আমি যিবিলাক পেপাৰ পালোঁ তাৰ জৰিয়তে মই দাঁতিকে ক'ব পাৰোঁ যে আমাৰ ওদালগুৰি জিলাৰ ফালৰ পৰা বিদ্যালয়সমূহ পৰিদৰ্শকৰ ফালৰ পৰা যিবোৰ আমাক তৰাতনিতভাৱে কাম কৰিব লাগে সেইবিলাক ইমিডিয়েট কৰি পেলাই আজিৰ ৰিটায়াৰ্ডৰ দিনতে তেওঁলোকে আমাক প্ৰদান কৰিছে। তাৰ বাবে তেখেতসকলক বহুত ধন্যবাদ। বাকীবিলাক যেনেকুৱা কৰিছে মই নাজানো, কিন্তু ওদালগুৰি জিলাটো আমি আজি 8 গৰাকী প্ৰধানসকল বা সহকাৰী শিক্ষকসকল ৰিটায়াৰ্ড যিবিলাক হৈছে অনুষ্টুপীয়াকৈ হ'লেও আমাক যে মনত এটা শান্তি দিছে পেপাৰবিলাক জমা দিয়াৰ পিছত। গতিকে তেখেতক ধন্যবাদ দিছোঁ। মই মতে বিভিন্ন অফিচাৰে কি কৰে মই নাজানো বা আমি নাজানো, কিন্তু আমি নিজ চকুৰে আজি নিজেই ৰিটায়াৰ্ড হৈ পেলাই কাগজ পাতিবিলাক হাতত পাই পেলাই আমাৰ যথেষ্ট মানসিক শান্তি পাইছে। তাৰপিছত আৰু পিছৰ পৰ্যায়ত আমাৰ ফেমিলি পেঞ্চনটো পিছৰ পৰ্যায়ত আহি যাব, সেইটো আমাৰ ওপৰতে নিৰ্ভৰ কৰিব। ধন্যবাদ।